বধকাব্যবোৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ৰাম সৰস্বতী। টেঙা গৱেষণা কেন্দ্ৰ অসমৰ ক'ত আছে? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন চি গেলাপুখুৰী। পং ৰাগ কাৰ উৎসৱ? ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি মিচিং। 2022 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত হ'ব? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন বি চীন। কছাৰীসকলৰ শেষ ৰজা কোনজন? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন বি গোবিন্দ চন্দ্ৰ। অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন হয়? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 1958। অসমৰ কিমান শতাংশ লোক শিক্ষিত? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন চি 72%। অসমত মুঠ ব্যাঘ্ৰ প্ৰকল্প কেইখন আছে? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন বি 3খন। ৰাষ্ট্ৰীয় বান নীতি কেতিয়া গ্ৰহণ কৰা হয়? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন এ 1954। আসাম ওমেন ইউনিভাৰ্চিটি ক'ত আছে? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি যোৰহাট। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধান কোনখন? ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন চি চন্দ্ৰকান্ত অভিযান। নেলছন শব্দটো কি খেলৰ লগত জড়িত? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি কুস্তি খেল। নালন্দা বিশ্ববিদ্যালয় কাৰ দিনত প্ৰতিষ্ঠা হয়? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি কুমাৰগুপ্ত। অন্তিম চুতীয়া ৰজা কোন আছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি নীতিপাল। আহোম আৰু মোগলৰ শেষ যুদ্ধ ক'ত হৈছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি ইটাখুলি। আহোমৰ প্ৰথম ৰাজধানী ক'ত? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ চৰাইদেউ। কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি বিশ্বসিংহ। শংকৰদেৱৰ প্ৰথম অংকীয়া নাট কোনখন? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি চিহ্ন যাত্ৰা। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। মিউজিকৰ লগত কোনখন বেদ জড়িত? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি সামবেদ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।